সো হে গাইজ নমস্কাৰ সকলোকে। সো কেতিয়াবা এটা কথা লক্ষ্য কৰিছেনে, বলিউড বা সাউথৰ চিনেমাবোৰ সমগ্ৰ ভাৰতবৰ্ষতে ৰিলিজ হয় বা ভাৰতবৰ্ষৰ বাহিৰতো ৰিলিজ হয়, কিন্তু আমাৰ অসমীয়া চিনেমাবোৰ বেছিভাগেই কেৱল অসমতে ৰিলিজ হয়। ইয়াৰ কাৰণটো কি? অসমীয়া চিনেমাবোৰ গোটেই ভাৰতবৰ্ষতে কিয় ৰিলিজ নহয়? আজিৰ এই ভিডিঅ'টোত সেইটো টপিকৰ ওপৰতে কথা পাতিম, গতিকে আহক আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। সো কি হয় এখন চিনেমা নেশ্যন ৱাইড ৰিলিজ কৰিলে? নেশ্যন ৱাইড ৰিলিজ মানে সমগ্ৰ ভাৰতবৰ্ষতে, অকল এখন ৰাজ্যত নহয়, সমগ্ৰ ভাৰতবৰ্ষতে একেলগে ৰিলিজ কৰা। চ' নেশ্যন ৱাইড এখন চিনেমা একেলগে ৰিলিজ কৰিলে সেই চিনেমাখনৰ পপুলাৰিটি বাঢ়ে, সেই চিনেমাখনৰ অডিয়েঞ্চ বাঢ়ে, আৰু যাৰ ফলত সেই চিনেমাখনৰ কালেকশ্যনতো বহুত বেছি গ্ৰ'থ দেখিবলৈ পোৱা যায়। অসমীয়া চিনেমাবোৰৰ কাৰণে দেশজুৰি ক'ব গ'লে স্ক্ৰীণৰ সংখ্যা খুবেই কম, আৰু আমাৰ অসমতো বহুত বেছি সংখ্যক স্ক্ৰীণ নাই, আৰু সমগ্ৰ দেশজুৰি ৰিলিজ কৰিবৰ কাৰণে 50খন 60খন স্ক্ৰীণ দি কাম নহ'ব, বহুত বেছি সংখ্যক স্ক্ৰীণ লাগিব, আৰু সেইটো সংখ্যাৰ স্ক্ৰীণ আজি আমাৰ অসমৰ ইণ্ডাষ্ট্ৰী, আজি আমাৰ আছামিজ ফিল্ম ইণ্ডাষ্ট্ৰীৰ হাতত সিমান সংখ্যক স্ক্ৰীণ নাই। ইয়াৰ কেইটামান বহুত ডাঙৰ ডাঙৰ কাৰণ আছে। তাৰে এটা বহুত ডাঙৰ কাৰণ হ'ল ডিষ্ট্ৰিবিউটৰ নেটৱৰ্কটো আমাৰ অসমৰ চিনেমা ইণ্ডাষ্ট্ৰীৰ দুৰ্বল হয়। ডাঙৰ ডাঙৰ চিনেমাবোৰৰ তেখেতসকলৰ নিজৰ ডিষ্ট্ৰিবিউটৰ ভাল ডাঙৰ নেটৱৰ্ক থাকে, সেই ডাঙৰ ডাঙৰ নেটৱৰ্কবোৰে তেখেতসকলৰ চিনেমাবোৰ সমগ্ৰ দেশজুৰি পঠিয়াব পাৰে, কিন্তু আমাৰ আছামিজ ফিল্মছৰ ক্ষেত্ৰত সেই ডিষ্ট্ৰিবিউটৰ নেটৱৰ্কটো ইমান এটা শক্তিশালী নহয় বা ইমান এটা ভাল নহয়, যাৰ ফলত আমাৰ আছামিজ ফিল্মবোৰ দেশজুৰি ইমান আগুৱাই যাব নোৱাৰে, ইমান বেছি জেগাত গৈ পাবগৈ নোৱাৰে। ইয়াৰ আন এটা ডাঙৰ কাৰণ হ'ল মাৰ্কেটিঙৰ বাজেট। নেশ্যন ৱাইড এখন চিনেমা ৰিলিজ কৰিবৰ কাৰণে সেই চিনেমাখন প্ৰমোশ্যন ভালকৈ কৰিব লাগিব, টিভি এডছ দিব লাগিব, অনলাইন এডছ দিব লাগিব, বিভিন্ন ধৰণৰ কেম্পেইনছবোৰ কৰিব লাগিব, ট্ৰেইলাৰ আগতীয়াকৈ ৰিলিজ কৰিব লাগিব, ভালকৈ লঞ্চ কৰিব লাগিব। গতিকে এই সকলোবোৰ কৰিবৰ কাৰণে এটা ভাল বাজেট লাগিব, আৰু মাৰ্কেটিং ভালকৈ কৰিব লাগিব, সেইটোৰ কাৰণেও এটা ডাঙৰ বাজেট লাগিব। কিন্তু আমাৰ আছামিজ ফিল্মছবোৰৰ ক্ষেত্ৰত এটা ল' বাজেটত চিনেমাবোৰ বনোৱা হয়, যোনটো কাৰণত মাৰ্কেটিঙৰ বাবে ইমান বেছি বাজেট নাথাকে, যাৰ ফলত মাৰ্কেটিঙো ইমান বেছিকৈ কৰিব পৰা নাযায়। আৰু এটা ডাঙৰ কাৰণ হ'ল ভাষা। চাওক, আমাৰ অসমীয়া চিনেমাবোৰ অকল অসমীয়াত বনোৱা হয়, আৰু চাউথৰো বিভিন্ন চিনেমা অকল তেলেগু, তামিল এইবিলাক ভাষাত বনোৱা হয়, কিন্তু তেখেতসকলে চিনেমাবোৰ হিন্দীত ডাব কৰে বা লগতে ছাবটাইটেলছো দিয়ে। আমাৰ অসমীয়া চিনেমাটো ছাবটাইটেলছ থাকে, ছাবটাইটেলছৰ সুবিধা থাকে, কিন্তু কিমান সংখ্যক মানুহে থিয়েটাৰত গৈ পেলাই ছাবটাইটেলছ চাই চিনেমা চাই ভাল পাবনো? আমাৰ অসমীয়া চিনেমাবোৰ এতিয়া সময় আহিছে যে অসমীয়া চিনেমাবোৰো হিন্দীত ডাব কৰি ৰিলিজ কৰাৰ, তেতিয়াহে মানুহে সেই চিনেমাখনৰ লগত ৰিলেট কৰিব পাৰিব। আৰু হিন্দী ডাব জাষ্ট নৰ্মেলি কৰি পেলাই ৰিলিজ কৰিলে নহ'ব, অলপ প্ৰফেচনেলি ভালকৈ হিন্দী ডাব কৰিব লাগিব, ভালকৈ চিনেমাখন ডাব কৰি পেলাই ৰিলিজ কৰিব লাগিব, আৰু ছাবটাইটেলছ দি পেলাই মানুহে হলত চিনেমা চাই কোনো ভাল নাপায়। আপুনি নিজকে প্ৰশ্ন কৰি চাব পাৰে এবাৰ যে আপুনি হলত গৈ পেলাই ছাবটাইটেলছ লগাই পেলাই এখন চিনেমা চাই পেলাই ভাল পাব নেকি? সেইটো এটা ডাঙৰ কাৰণ। আন এটা কাৰণ হ'ল যিবোৰ থিয়েটাৰ অ'নাৰ থাকে, যিবোৰ হলৰ মালিক বা অ'নাৰবোৰ থাকে, তেখেতসকলেও অকল সেইবোৰ চিনেমাহে ৰিলিজ কৰিব বিচাৰে যিবোৰে তেখেতসকলক লাভ দিব বা যিবোৰৰ নেশ্যন ৱাইড ডিমাণ্ড আছে। কিন্তু আমাৰ অসমীয়া চিনেমাৰ ডিমাণ্ড নেশ্যন ৱাইড ইমান এটা নাই বুলি ভাবি, আৰু হিন্দী ডাব নোহোৱাৰ বাবে তেখেতসকলে এইবোৰ চিনেমা ল'ব নিবিচাৰে, আৰু যাৰ ফলত আমাৰ অসমীয়া চিনেমাবোৰ নেশ্যন ৱাইড ৰিলিজ হ'ব নোৱাৰে। কিন্তু নেশ্যন ৱাইড ৰিলিজ নোহোৱাৰ কাৰণে আমাৰ অসমীয়া চিনেমা ইণ্ডাষ্ট্ৰীৰ টেলেণ্ট নাই এনেকুৱা নহয়, আমাৰ জাষ্ট ইনফ্ৰাষ্ট্ৰাকচাৰটো ভাল নহয়, আমাৰ নেটৱৰ্কটো খালী ভাল নহয়, আৰু ইনভেষ্টমেণ্টৰ দৰকাৰ আছে আমাৰ আছামিজ ফিল্ম ইণ্ডাষ্ট্ৰীত। আৰু এই তিনিটা ফুলফিল হৈ গ'লে নিশ্চয় আমাৰ আছামিজ ফিল্ম ইণ্ডাষ্ট্ৰী বহুত বেছি গ্ৰ' কৰিব পাৰিব ভৱিষ্যতলৈ। আৰু এতিয়াৰ পৰা অকণমান আধুনিক যুগলৈ আধুনিক কাহিনী বনোৱা আৰম্ভ কৰিব লাগে, অলপমান নতুনত্বত গুৰুত্ব দিব লাগে। হোপফুলি যদি ভৱিষ্যতলৈ নেটৱৰ্ক, ডিষ্ট্ৰিবিউশ্যন আৰু লগতে ডাবিং চাবিং এইবোৰ সকলোবোৰ ভাল কৰে, তেন্তে নিশ্চয় আমাৰ আছামিজ ফিল্ম ইণ্ডাষ্ট্ৰী হিন্দী চিনেমাৰ সমান হ'বগৈ পাৰিব। খালি এইবোৰত গুৰুত্ব দিব লাগিব ভৱিষ্যতলৈ। গতিকে এইবোৰ ক্ষেত্ৰত আপুনি কি ক'ব বিচাৰে মোক নিশ্চয় এবাৰ কমেণ্টত জনাব। ধন্যবাদ।